ফেসবুকত দিলে না কি কয় দিলে পাই যে সগায় এটা তো আমার নামও নাহো এইটো ব্ৰাহ্মণ হলে সকালে মোবাইলে মোবাইলে দিব তেনেহলে মানুহ পাই যাব যেতিয়া মানে জানে যে ইয়াত ব্ৰাহ্মণ নাই আমি হাউচতে আহিছো এই ব্ৰিজখন ঘূৰিলো ব্ৰিজখন ঘূৰিয়া ইফালে ঘূৰি আহিয়ে মানে ইয়াত এনেই গাঁৱত দিলো আৰু ব্ৰাহ্মণ নহলে এইটো উপায় নাই এইটো আমাৰ বিধুৱা অষ্টমী নহয় বাৰণী কয় বাৰণী আজি মই ব্ৰহ্মপুত্ৰৰ পাৰত অন্য এটা ভিডিঅ' বনাই আছিলোঁ কিন্তু সেই অৱস্থাতে কিছুমান বিধৱা মহিলাই মোক মাতি লৈ এটা অনুৰোধ জনালে আৰু সেই মৰ্মেই মই এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিলোঁ গতিকে আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে আগন্তুক বছৰত এই বিধৱা মহিলাসকলৰ কাৰণে ব্ৰাহ্মণ উপলব্ধ হয় গতিকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আপোনালোকে ক'ৰ পৰা আহিছে ফকিৰাগ্ৰাম আচ্ছা জন্মাষ্টমীটো দেৰি আছে আগতে আহিলে এইটো আমাৰ বিধুৱা অষ্টমী নহয় বাৰণী কয় বাৰণী দেউলৰ 12 দিনত গংগাৰ বাৰণী হয় গংগাৰ 12 দিনৰ পিছত বিধুৱা গুলা কেৱল বিধৱা সকল সেইকাৰণে মানে আমি ইয়াতে আহিছো সিন্দুৰলা স্বামী থাকা ওগুলো মানে অষ্টমীত ভাগ আছে আজি এটা কথা নতুনকে জানিব পাৰিলো যে অষ্টমীটো তোমালোকে কুমুটি এটা গাঁঠি মানে এই বিধুৱা অষ্টমী পাতিলে বহুত মানুহ আহিব আমাৰ পৰৱৰ্তীৰ পৰা আমাৰ আজিও ব্ৰাহ্মণৰ ব্যৱস্থা কৰি দিব লাগে মানে গংগাৰ বাৰণীত আমাৰ বিধুৱা অষ্টমী হয় আপোনালোকে মানে ব্ৰাহ্মণৰ ব্যৱস্থা কৰি দিলে ভাল লাগিব আৰু এইটোৱে কৈছো কুমুটিক মানে এতিয়া মানে দাবী কৰা হলে আৰু জনাব মানে আপোনালোকৰ দাবী হ'ল যে আপোনাৰ আমি গাঁও ধুব আহিলে যাতে আমি ব্ৰাহ্মণ পাং আৰু মানে সংকল্পখিনি কৰিব পাৰো আৰু মানে এইটো কি উপলক্ষে এনেতো অষ্টমী আছে তাৰ আগতে এইটো আৰু গংগাৰ বাৰণী কয় এটা বিধুৱা অষ্টমী বিধুৱা অষ্টমী আপোনালোকে শুনিছে এই যিটো মেইন আমাৰ জয়ন্তপাত আমি সকলোৱে জানো যে অশোকা অষ্টমী প্ৰতি বছৰে হয় কিন্তু তাৰ আগতে এই কেইদিনমান আগতে এইটো 12 দিন আগতে ইয়াৰ পৰা আজিৰ পিছত 12 দিন পিছত আমাৰ অশোকা অষ্টমীৰ মেলাটো হ'ব কিন্তু তাৰ আগতে এই গংগাৰ বাৰণী বুলি কয় এইটো এটা উৎসৱ হয় ইয়াতে বিধৱাসকল আহে ইয়াতে আহি কোনো ধৰণৰ ব্ৰাহ্মণ পোৱা নাই তাৰ কাৰণে এওঁলোকে অবজেকশ্যন কৰিছে আৰু কমিটিক মানে খুব বিনম্ৰ অনুৰোধ জনাইছে যে আগন্তুক সময়ত যাতে এওঁলোকে এই গংগাৰ বাৰণীৰ সময়ত যাতে ব্ৰাহ্মণৰ ব্যৱস্থা কৰে ইয়াত যদি ব্ৰাহ্মণৰ ব্যৱস্থা কাৰণে আমাৰ ফালে বহুত মানুহ আহিব যেতিয়া মানে জানে যে ইয়াত ব্ৰাহ্মণ নাই আমি হাউচতে আহিছো এই ব্ৰিজখন ঘূৰিলো ব্ৰিজখন ঘূৰিয়া ইফালে ঘূৰি আহিয়ে মানে ইয়াত এনেই গাঁৱত দিলো আৰু ব্ৰাহ্মণ নহলে এইটো উপায় নাই মানে আপুনি এটা এক তালতে দুটা কাম কৰিলে ঠাইখনো চাব আহিলে আৰু কিন্তু মানে এটা কথা সঁচা যে ইয়াতে যদি ব্ৰাহ্মণৰ ব্যৱস্থা থাকিলেহেঁতেন আজি নিশ্চয় বহুত মানুহ হলহেঁতেন যেতিয়া জনাজাত হ'ব তেতিয়া নিশ্চয় আৰু ভাল হ'ব এটা কাম কৰিব ফেসবুকত দিলে না কি কয় দিলে পাই যে সগায় এটা তো আমার নামও নাহো এইটো ব্ৰাহ্মণ হলে সকালে মোবাইলে মোবাইলে দিব তেনেহলে মানুহ পাই যাব এইবাৰ বছৰ তো গেলে আজি দিন এৰি গেল ঘূৰিয়া নেক্সট বাৰ যদি আহিব তেতিয়া কৰিব আগতে মানে ফেসবুকত দিব যে উদ্যোগীপত গাঁও ধুব গ'লে ব্ৰাহ্মণ পোৱা যায় তাহলে গোটেই মানুহ আহিব ভাল লাগিল আপোনালোকক লগ পাই ভাল লাগিল এয়া দেখিছে এওঁলোকৰ এটা অনুৰোধ যাতে আগন্তুক সময়ত ইয়াতে গংগাৰ বাৰণী বুলি কয় এই গংগাৰ বাৰণীৰ সময়ত এই বিধৱাসকলৰ এটা উৎসৱ আছে তেওঁলোকে ইয়াতে গংগাত গা ধুবই আহে জন্মাষ্টমীৰ যিটো 12 দিন আগতে সেই 12 দিনৰ আগতে ইয়াতে বিধৱাসকল গা ধুবলৈ আহে তেওঁলোকে আহি ইয়াতে খালি হাতে ঘূৰি যাব লাগে কাৰণ ইয়াতে কোনো ব্ৰাহ্মণ নাথাকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকে খুব অনুৰোধ জনাইছে যে আগন্তুক বছৰত যাতে এওঁলোকে এই ব্ৰাহ্মণ পায় ইয়াৰ কমিটিক এই ভিডিঅ'টোৰ জৰিয়তে এই কমিটিক খুব অনুৰোধ জনায়